আমাৰ মন্দিৰৰ চাৰিয়ে কৈছে আমাৰ উপাস্য দেৱতা বিষ্ণু আৰু সেই দ্বাৰকাৰ কৃষ্ণ দুয়ো একেই। কিমান গজমূৰ্খ হ'ল নে পূজাৰী? সেয়েহে কৈছো, এই কথা যদি প্ৰজা বৰ্গৰ মাজত প্ৰকাশ কৰে তেন্তে আমাৰ তুমি এইবোৰ কি কৈছা? তোমাৰ মনত পূজাৰী পূজাৰী মই কেতিয়া জানো সেই তাৰকা গোপী নিবস্ত্ৰচূড় কলিয়া কৃষ্ণ যদি কাৰোবাৰ আগত প্ৰকাশ কৰে তাক ধৰি আনি শাস্তি শুনি সন্তোষ পালো তোমালোকৰ পৰহিলৈ